ফ্ৰেণ্ড, মই জন্মনি আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা কঁঠালৰ ৰেচিপি লৈ আহিছোঁ। ব'লকচোন চাওঁ মইনো কেনেকৈ বনাওঁ। অলপমান কঁঠাল লৈছোঁ, এটা আলু লৈছোঁ। আলু আৰু কঁঠালখিনি ধুই লৈছোঁ। এতিয়া কুকাৰত এটা চিটি মাৰি মই কঁঠালখিনি বইল কৰি ল'ম। আলুটো বইল নকৰোঁ। বইল কৰোঁতে অলপমান নিমখ দি লৈছোঁ মই। পিঁয়াজ লৈছোঁ, এইটো তেলত দিবলৈ কাৰণে। এইটো এটা পিঁয়াজ আৰু এইটো বিলাহী। এতিয়া মই মিক্সি জাৰত ভৰাই পিচি ল'ম। মছলাৰ কাৰণে লৈছোঁ 2টা তেজপাত, 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া গুড়ি, 2টা শুকান জলকীয়া, আধা চামুচ জালুকৰ গুড়ি, আধা চামুচ জলকীয়াৰ গুড়ি, আধা চামুচ গোটা জিৰা। বইল কৰা কঁঠালখিনি অকণমান নিমখ হালধি সানি লৈছোঁ। এতিয়া অলপ ফ্ৰাই কৰি ল'ম। এয়া মই কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া অলপ তেল দি দিছোঁ। এতিয়া কঁঠালখিনি অলপ ফ্ৰাই কৰি ল'ম। কঁঠালখিনি দি দিছোঁ। কঁঠাল আৰু আলুখিনি ফ্ৰাই হৈ গৈছে। মই এতিয়া নমাই দিম। কঁঠালখিনি উলিয়াই দিছোঁ। আকৌ অলপ তেল দি দিছোঁ। এইখিনি গৰম হৈ গ'ল। মই এতিয়া গোটা জিৰাকেইটা দি দিম। গোটা জিৰাকেইটা অলপ ফ্ৰাই হোৱাৰ পিছত অলপ লৰাই দিছোঁ। এতিয়া মই তেজপাত আৰু শুকান জলকীয়া এতিয়া মই পিঁয়াজখিনি ভাজি দিম। পিঁয়াজখিনি অলপ ৰঙাকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই গেছৰ চিম ল' কৰি দিম, কাৰণ মছলাখিনি ভাজিব লাগিব। এতিয়া মছলাখিনি দি দিলোঁ। এতিয়া মই নিমখ দি দিছোঁ। নিমখ অলপ কমাই দিছোঁ, কাৰণ মই বইল কৰোঁতে নিমখ দিছিলোঁ। হালধি দি দিছোঁ। ভজা পিঁয়াজখিনিত পানী অলপ দি দিছোঁ, তেতিয়া মছলাখিনি ভাজিবলৈ ভাল হয়। এতিয়া 2 চামুচ আদা নহৰু পেষ্ট দিছোঁ। ভালদৰে লৰাই দিছোঁ। গেছটো বন্ধ হৈ গৈছিলে বনাই থাকোঁতে। এতিয়া পিচি থোৱা বিলাহী আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। মছলা ভজা হৈ গৈছে। এতিয়া মই কঁঠালখিনি দি পেলাই ভাজি থাকিম। কঁঠালত অলপ মছলাখিনি তেতিয়া ভালকৈ সোমাই যাব। এতিয়া মই কঁঠালখিনি দি পেলাই ভাজি থাকিম। কঁঠালত অলপ মছলাখিনি তেতিয়া ভালকৈ সোমাই যাব। এতিয়া মই কঁঠালখিনি দি পেলাই ভাজি থাকিম। কঁঠালত অলপ মছলাখিনি তেতিয়া ভালকৈ সোমাই যাব। এতিয়া মই কঁঠালখিনি দি পেলাই ভাজি থাকিম। কঁঠালত অলপ মছলাখিনি তেতিয়া ভালকৈ সোমাই যাব। এতিয়া মই কঁঠালখিনি দি পেলাই ভাজি থাকিম। কঁঠালত অলপ মছলাখিনি তেতিয়া ভালকৈ সোমাই যাব।
ভালদৰে লৰাই দিছোঁ। এতিয়া মই অলপ ভাজি ল'ম। মছলা ভজা হৈ গৈছে। এতিয়া মই অলপমান পানী দি দিছোঁ। এতিয়া অলপ সময়ৰ কাৰণে অলপ ঢাকি থ'ম। চব্জিখিনি উতলি আছে আৰু অলপ পানীটো কমিলে মই গেছৰ চিম বন্ধ কৰি দিম। এয়া কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। এতিয়া মই অলপমান গৰম মছলা দি দিছোঁ। এতিয়া মই গেছটো বন্ধ কৰি দিম। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। এতিয়া চব্জিখিনি ভাত বা ৰুটিৰ লগতো খাব পাৰি, ভাল লাগে। চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।